হে গাইজ নমস্কাৰ মোৰ চেনেলৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে প্ৰথমতে কৈছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে আজি এই নতুন এটা ব্লগ আৰম্ভ কৰিছোঁ একদম ৰাতিপুৱাৰ পৰাই ৰাতিপুৱা মানে এতিয়া 8টা বাজি গৈছে আৰু মই ৰাতিপুৱা উঠি চাহ এটা খালোঁ আৰু এয়া দেখিছে বিছনা পৰাই নাই কাম অলপ আছে কৰিবলৈ পৰাই নাই বাৰু বহুতেই কাম আছে গতিকে মই ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ কি দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবিলাক আপোনালোকক দেখাই থাকিম গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব গতিকে ব'লক আৰু ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব কিন্তু হে গাইজ কি কৰি আছে এতিয়া সকলোৱে আৰু মই একদম পুৰা আজৰি হৈ আহিলোঁ এয়া তেতিয়া পাৰা আছিলোঁ এতিয়া পাৰি কৰি আজৰি চব আৰু সকলোৱে খোৱা বোৱা কৰিলে নে নাই ব্ৰেকফাষ্ট জনাব মই এতিয়ালৈকে খোৱা নাই বাৰু মায়ে বনাবলৈ লৈছে কিবা এটা মানে একদম চিম্পুলকৈ হেৰি বনাবলৈ লৈছে পৰাঠা চিম্পুল পৰাঠা যেটো একেবাৰে একোৱেই নালাগে মায়ে অকল মানে কি বেলাৰ অকল টেকনিকটো বেলেগ আৰু সেইটো পৰাঠা বুলিয়ে ক'ম নে কি ক'ম আৰু পৰাঠাও নহ'ব ঠিক কিন্তু বহুত ধুনীয়াকৈ সেইটো কৰে মই আপোনালোকক দেখাম ৰ'ব কেনেকৈ বেলাৰ টেকনিকটো বহুত একদম ধুনীয়া ফাৰ্ষ্টত ৰুটিখন এনেকৈ বেলি ল'ব আটাৰে হওক বা ময়দাৰে হওক আপোনাৰ কথা আমি এইটো আটা দিয়ে লৈছোঁ বাৰু এনেকৈ বেলি ল'ব তাৰপিছত এখন চুৰি ল'ব আৰু চুৰিয়ে এনেকৈ দেখুওৱা ধৰণেৰে কাটি ল'ব আৰু কটাৰ পিছত এনেকৈ ৰোল কৰি পেলাই আপুনি এইটো কৰি ল'ব পাৰে আৰু তাৰপিছত এইটো এনেকৈ ভাঁজ দি পেলাই চেপেটা কৰি বেলিব আৰু বহুত ধুনীয়া লাগে চাবচোন বহুত ইজি হয়নে বাৰু তেনেকৈ বনাই চাবচোন জানেই চাগে সকলোৱে আৰু আৰু আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস এই দিনটোত মই এটাই কথা ক'ব বিচাৰিম যে গছ বনবিলাক কাটি নেপেলাব প্ৰকৃতিকো জীয়াই থাকিবলৈ দিয়ক মানুহে আচলতে আমি প্ৰকৃতিক ধ্বংস কৰোঁ কাৰণেই হয়তো চাগে আমাৰ এতিয়া এইটো দশা হৈছে যিটো সময়ত আমি মানুহ হয় ন আমিতো ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰোঁ আমি বাহিৰত ওলাব লাগিব কাম কৰিব লাগিব সকলোৱে কাম কৰিব লাগিব ঘৰ চলাব লাগিব পৰিয়াল চলাব লাগিব কিন্তু সেই অৱস্থাটো আমি কেনেকৈ ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হৈছে এইটো আচলতে কাৰো গাত দুখ নাই এইটো আচলতে আমাৰ নিজৰে গাত দুখ আৰু আমি কিমান প্ৰকৃতিক ধ্বংস কৰোঁ গছ গছনি কাটি পেলাওঁ সেইটো কাৰণে আজিৰ দিনটোত আচলতে সকলোৱে এইটোৱেই শপত ল'ব লাগে যে আমি গছ বন কাটি ধ্বংস কৰিব নালাগে পাৰিলে ৰুব লাগে বিনা কাৰণত গছ বন কাটিব নালাগে কাৰণ প্ৰকৃতিক ধ্বংস কৰিছোঁ কাৰণে আচলতে আমি আজি ধ্বংস হৈ গৈ আছোঁ সেইটোৱে আৰু আপোনালোকে মোৰ লাষ্ট ভিডিঅ'টো চালেনে নাই যিটো মই অলপ চিম্পল মেকআপ লুক এটা কৰিছিলোঁ মেকআপ লুক এটা কৰিছিলোঁ যদিহে চোৱা নাই চাই লওক আকৌ মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম নহ'লে মোৰ চেনেলত গ'লেও পাব চাই ল'ব এয়া খাবলৈ লৈ আহিলোঁ আৰু চাওকচোন পটল ফ্ৰাই আচাৰ আৰু এয়া চিম্পুল পৰাঠা খাই লওঁ হা ঠিক আছে আপোনালোকে আকৌ লগ পাম Abrázame toda la noche, no nos queda mucho tiempo más. খোৱা লোৱা হৈ গ'ল এতিয়া মই যাম ঘৰত একো চব্জি নাই কিবা চব্জি দুটামান আনিম পিঁয়াজ নাই পিঁয়াজ আনিম ওচৰতে এখন দোকান আছে অকণমান আগত আৰু গৈ তাৰ পৰাই আনিম গৈ থাকোঁ বলক খোজকাঢ়িয়ে যাম বাৰু ৰ'ব লোৱা লৈ লোৱা কি ক'লোঁ একদম ভোল আনিলোঁ আৰু কি আনিলোঁ জানে ভাতকেৰেলা ভোল আৰু ভাতকেৰেলা আনিলোঁ আনি চব্জি তব্জিবোৰ বাহিৰে ধুলোঁ আৰু সেইবোৰতো এতিয়া এটা এক্সট্ৰা কাম হৈ গৈছে বাহিৰে অহা চেণ্ডেল বাহিৰতে খোলা হাত ধোৱা
তাৰপিছতে হাত চেনিটাইজ কৰা, তাৰপিছতে আকৌ চব্জিখিনি ধুই ৰ'দত শুকোৱা, ৰ'দটোতো নাই, বতৰটো একদম সেমেকা, সেইবোৰ কৰি থৈ মেলি আহিলোঁ। তাৰপিছত এতিয়া খানাত লাগিম আৰু অলপকৈ। বাকী সেয়াই আৰু আজিৰ দিনটো। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আপোনালোকক অলপ পিছত মই এটা বস্তুও দেখুৱাম বাৰু, অলপ পিছত দেখাই আছোঁ। বহুত ইম্পৰ্টেণ্ট হয় এইটো বস্তু আমাৰ এতিয়া আকৌ ভিডিঅ'ৰ কাৰণে, সকলোৱে কৰিব লাগে সেইটো, দেখাই আছোঁ বাৰু। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। ভিডিঅ'টো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়ালৈকে যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে প্লিজ এটা লাইক কৰি দিব ভিডিঅ'টোত, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু প্লিজ 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 মোক আগুৱাই যোৱাত সহায় কৰক আপোনালোকে, মোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা। পুৰা দিনটো একদম চিপ 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 কৰি আছে ভাই বৰষুণত। চাওক কিমান ধুনীয়া লাগিছে বতৰটো। দেখিছে? কাৰেণ্টটো নাই, বতৰটো একদম গোমা গোমা, ভাল লাগিছে। বনাই আছোঁ মটৰৰ ঘুগুনি, আৰু মটৰৰ ঘুগুনিনো কোনে নাজানে বনাবলৈ, ৰ'ব অকণমান হ'লেও দেখাই দিম বাৰু। এয়া মছলাখিনি ভাজি আছোঁ, এইফালে প্ৰেছাৰত মটৰ বইল কৰা আছে, আৰু সেয়াই হ'ব আজি আমাৰ দুপৰীয়াৰ খাদ্য। বৰষুণৰ বতৰত মটৰৰ ঘুগুনি আৰু ভাত খাই কোনে কোনে ভাল পায়? মই ভাল পাওঁ, সকলোৱে ভাল পায় বাৰু চাগে মটৰৰ ঘুগুনি আৰু ভাত খাই। মই যে আপোনালোকক কৈছিলোঁ যে এটা মই বস্তু দেখুৱাম বুলি আপোনালোকক। এতিয়া চিটুৱেশ্যনটোৰ লগত এইটো বহুত বেছি দৰকাৰী যে ক'ভিড-19ৰ ইমান বেছি সংক্ৰমণ হৈ আছে, আৰু এইটো সময় এইবাৰ যিটো ছেকেণ্ড ষ্টেজ হয়, এই ষ্টেজটোত বহুতে ডক্টৰসকলে বা বহুত লোকে কৈছে যে লাংকত বা হাৰ্টত বহুত বেছি এটেক কৰে। আৰু হাৰ্টৰ পেচেণ্ট হওক বা আমি যিখিনি নৰ্মেল মানুহ তেওঁলোককো আচলতে হাৰ্টত বেছি এটেক কৰে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ ওচৰত এটা বস্তু আছে, সেই বস্তুটো মই আপোনালোকক দেখাম যে এইটো আৰু এইটো হ'ল 3 বল ৰেপিৰেটৰ। আৰু ইয়াৰ মোৰ নামটো অকণমান ক'ৰবাত খেলি মেলিও হ'ব পাৰে, মই আপোনালোকক স্ক্ৰীণত দি দিম নামটো শুদ্ধ নামটো, আপোনালোকে চাই ল'ব। আৰু এইটো কেনেকৈ ইউজ কৰে সেইটো মই আপোনালোকক দেখাম। আৰু এইটো ইউজ কৰাৰ ফলত আমাৰ হাৰ্টখন বহুত বেছি ষ্ট্ৰং হৈ থাকে। আৰু এইটো সাধাৰণতে বহুত লোকৰ ঘৰত থাকে, আচলতে আমাৰ ঘৰতে আছিলে, মই নাজানিছিলোঁ এইটো ব্যৱহাৰৰ কথা। ইয়াৰ লগত এনেকুৱা এডাল পাইপ থাকে, মই এতিয়া ব্যৱহাৰৰ কথা নাজানিছিলোঁ, কিন্তু বহুতে কোৱা শুনিলোঁ আৰু মই ভিডিঅ'ও দেখা পালোঁ, তাৰ পৰা মই এইটো উলিয়াই ল'লোঁ। আৰু হয়, এইটো আচলতে আছিলে আগৰ পৰাই। আৰু এইটো ইমান বেছি নহয়, 150-200 এনেকুৱাতে পাই যায় অনলাইনত। আপোনালোকে চাওক এইটো কেনেকৈ ব্যৱহাৰ কৰে। এইটো প্ৰথমতে উশাহটো টানি লওঁতে, এইটো মায়ে কৰি আছে, তেনেকৈ টানি লওঁতে এনেকৈ 3টা বল উঠুৱাব লাগে। প্ৰথমতে ইমান সাধ্য নহয় যে 3টা বল উঠাব পাৰি, কিন্তু লাহে লাহে অভ্যাস কৰিলে হৈ যায়। দিনত 2বাৰ বা 3বাৰকৈ এইটো কৰিব পাৰে, তেতিয়া হাৰ্টৰখন বহুত বেছি মানে হাৰ্টৰ কাৰণে ভাল আৰু লাংকৰ কাৰণেও ভাল। এইটো টানিব লাগে উশাহটো, আৰু উশাহটো নমাই পেলাই কেনেকৈ কৰে দেখুৱা। এইটো এনেকৈ উল্টাই ল'ব আৰু উশাহটো এৰি দিব লাগে। এৰিও তেনেকৈ 3টা কৰিব লাগে, কিন্তু প্ৰথমতে 3টা নাযায়, প্ৰথমতে 2টা গৈছে। এইটো কৰিব, এইটো উঠাব লাগিব, তেতিয়া গম পোৱা যায় যে হাৰ্টখন কিমান ষ্ট্ৰং হয়। আপোনালোকৰ ঘৰত যদি আছে এইটো এবাৰ ট্ৰাই কৰি চাব পাৰে। মই আপোনালোকক এইটো ভালদৰে দেখাই দিছোঁ। ইয়াৰ লগত এডাল পাইপ আহে যিডাল খুলিবও পাৰি, আৰু 3টা বল আছে। আৰু ইয়াত কি কি আছে এইটো ভালকৈ আপোনালোকে চাই লওক, অনলাইনতো নামটো মাৰি দিলে আহি যাব। আৰু যিহেতু মহামাৰীৰ পৰা আমি কোনো বাচিব নোৱাৰোঁ, আৰু এইটো এনেকুৱা নহয় যে ভেকচিনটো পাৰ্মানেণ্ট নহয়, একো বস্তুৱে পাৰ্মানেণ্টলি নাই হোৱা। মহামাৰীয়ে আমাক যেনেকৈ নহ'লেও আমাক মানে ধৰিবহি, হ'লেওতো আমি নিজেতো সজাগ হৈ থাকিব লাগিব, নিজৰ শৰীৰটোতো বচাই ৰাখিব লাগিব যিমান পাৰোঁ। নিজকে সেইকাৰণে বচাই ৰাখিবৰ কাৰণেই মই আপোনালোকক এইটো বস্তু দেখুৱালোঁ। আৰু কেনেকুৱা লাগিলে জনাব, মোৰ ওচৰত আছিল ভাবিলোঁ আপোনালোকৰো সহায় হ'ব, গতিকে আপোনালোকে এবাৰ চেষ্টা কৰি চাব পাৰে। হেই গাইজ, এতিয়া আবেলি 4:30মান বাজি গৈছে, আৰু বাহিৰত বতৰটো একদম পূৰা অন্ধকাৰ। এয়া মই চাহ একাপ লৈ লৈছোঁ। দুপৰীয়া ভাত পানী খোৱা হ'ল, ঘুগুনি খাবলৈ বহুত ধুনীয়া হৈছিলে, একেবাৰে চিম্পুলকৈ বনাইছোঁ ঘুগুনি ভাত। আৰু সেয়াই, আৰু এতিয়া চাহ একাপ খাইছোঁ, আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ।
ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগুৱাই যোৱাত সহায় কৰিব। গতিকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছে তেনেহ'লে, বাই বাই।